নমস্কাৰ, মই বিশাল ধৰে আপোনালোকক স্বাগতম জনাইছো আমাৰ চেনেল অসম 24x7ত। আৰু এই মুহূৰ্তত লৈ আহিছো দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, দুখ সহিব নোৱাৰি মানৱতাৰ হাত আগবঢ়ালে বেদখলকাৰীলৈ আজমলে। বেদখলকাৰীলৈ আজমলৰ পৌত। অবৈধ বেদখলকাৰী ৰক্ষক বদৰুদ্দিন আজমল। বেদখলকাৰীক দিব পকী ঘৰ বদৰুদ্দিন আজমলে। ১৭টাকৈ উচ্ছেদিত পৰিয়ালক ঘৰ উপহাৰ দিব আজমল ফাউণ্ডেশ্যনে। ৫৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব ১৭টাকৈ ঘৰ। উচ্ছেদিত অবৈধ বেদখলকাৰীলৈ দৰদ উপজিছে বদৰুদ্দিন আজমলৰ। উচ্ছেদিত পৰিয়ালৰ ৬৫০গৰাকী ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰো দায়িত্ব লৈছে আজমল ফাউণ্ডেশ্যনে। ডবকাৰ যমুনা মুদংগা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত পৰিয়ালক দিব ঘৰ বদৰুদ্দিন আজমলে। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, আৰছাদ মাদানীয়ে বন্দে মাতৰমক লৈ কৰিলে বিতৰ্কিত মন্তব্য। কি সেই মন্তব্য জানো আহক ফুল স্ক্ৰীনৰ জৰিয়তে। মুছলমানে কেতিয়াও হাৰ মানা নাছিল আৰু কেতিয়াও হাৰ নামানে। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিয়া হৈছিল বন্দে মাতৰম। মুছলমানৰ ন্যায় বিচাৰি আৰছাদ মাদানীৰ বিতৰ্কিত মন্তব্য। দেশৰ মুছলমানক ভয় ভাবুকি দি হাৰাশাস্তি কৰা হৈছে। মুছলমানক প্ৰেমেৰে বুজাব পাৰিব, বলেৰে নোৱাৰে। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে এইখন দেশত। চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে। UCC বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে বুলি মন্তব্য কৰিলে। মুছলমানৰ ওপৰত অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক যুঁজ হ'ব বুলি মন্তব্য কৰিছে। কেৱল মুছলমানেই নহয়, ইছলামক ক্ষতি কৰিব বিচাৰিছে চৰকাৰে। ইছলামক শেষ কৰিব বিচৰাসকলে নিজে শেষ হৈ যাব এদিন। ইতিহাস সাক্ষী আছে, মুছলমানক শেষ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলেমা-ই-হিন্দৰ হুংকাৰ। ইয়াৰ পাছৰ পৰৱৰ্তী অতিকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, সাৱধান দেশবাসী, দেশত বিয়পিছে মাৰাত্মক ভাইৰাছ। তীব্ৰ জ্বৰ, মাংসপেশীৰ বিষত ভুগিছে নেকি আপুনি? যদি আপোনাৰো এইকেইটা লক্ষণ আছে তেন্তে শীঘ্ৰেই যোৱক ডক্তৰৰ ওচৰলৈ, কিয়নো দেশত বিয়পিছে এটা মাৰাত্মক ভাইৰাছ। তীব্ৰ জ্বৰ, মাংসপেশীৰ বিষত ভুগিছে নেকি আপুনি? এইবাৰ আহিছে শক্তিশালী ইবোলা ভাইৰাছ। তীব্ৰ গতিত বৃদ্ধি পাইছে সংক্ৰমণ। ইবোলাৰ বাবে WHOয়ে জাৰি কৰিছে হেল্থ ইমাৰ্জেঞ্চি। ইবোলাত আক্ৰান্ত প্ৰায় ৮০জন লোকৰ এতিয়ালৈকে হৈছে মৃত্যু। ২৪৬ জনৰো অধিক লোকৰ দেহত ধৰা পৰিছে ইবোলাৰ অৱস্থিতি। আৰু বহু লোকৰ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে চিকিৎসকে। প্ৰতিষেধক প্ৰদানেও নিৰাময় প্ৰদান কৰিব পৰা নাই এই ভাইৰাছৰ আক্ৰান্ত ব্যক্তিক, যাৰ বাবে চিন্তাত পৰিছে চিকিৎসকসকল। বৰ্তমানলৈকে মহামাৰীৰ ৰূপ ধাৰণ কৰা নাই যদিও সংক্ৰমণৰ দ্ৰুতগতিয়ে মাতিছে বিপদ। সংক্ৰমণৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ WHOয়ে জাৰি কৰিছে সতৰ্কতা। তীব্ৰ জ্বৰ, শৰীৰ দুৰ্বল, মাংসপেশীৰ বিষ, ৰক্তক্ষৰণৰ দৰে সমস্যা হ'লেই কাষ চাপক স্বাস্থ্য বিশেষজ্ঞৰ। তেজ, বমি, থু খেকাৰ বা বীৰ্যৰ জৰিয়তে সংক্ৰমিত হয় এই ভাইৰাছ। কংগো, ইটুৰী, ইউগাণ্ডা, কাম্পালা, ময়োৱা, কিনছাকে ধৰি আফ্ৰিকাৰ বহু দেশত চলিছে ইবোলাৰ সন্ত্ৰাস। আফ্ৰিকাৰ শীৰ্ষ স্বাস্থ্য সংস্থা CDCৰ তৰফৰ পৰা সংক্ৰমণ ৰোধৰ চেষ্টা অব্যাহত কৰা হৈছে এতিয়ালৈকে।